স্বাগতম সুৰভি ব্লগলৈ। আৰু ইয়াতে সকলো ৰেডি হৈ আছে, আমি যাব ওলাইছো গ্ৰাছলেণ্ড। আৰু এইফালে বস্তু পাতি পুৰা একদম পুৰা যোগাৰ কৰি লোৱা হৈছে। এইফালে চাইডত গেছৰ চিলিণ্ডাৰ পাতি, তাৰপিছতে এইফালে আৰু কিবা কিবি লৈ লৈছে বস্তু। এইখন টেম্পত যাম আমি, গাড়ী আহি গ'ল। এই আমাৰ গাড়ী চাড়ী ৰেডি। আজি আমাৰ ছাত্ৰীৰ কাৰণে আজি কইনা এটা চাই দিম তাতে গ্ৰাছলেণ্ডত ধুনীয়া চাই। জয়গুৰু পাই গলো। ভিডিঅ' চাই গম পাইছে চাগে কেনেকে লৰি আছে গাড়ীখন, মানে গাটা গাটি চাৰিওফালে। প্ৰভু কি ৰাস্তা। গ্ৰীণলেণ্ড চাই আছো, এনেকা শুনা পাই। গ্ৰাছ বুলি এটা কথা কিন্তু মন কৰিছো ভালকে, ইয়াতে তামোল গছ বহুত আছে। সিহঁতৰ উৎপাত দেখিছেনে? গাড়ীৰ পৰা নামাৰ কাৰণে একদম এক্সাইটমেণ্ট ইমান হেঁতৰ। আহি পোৱাৰ লগে লগে হাহাকাৰ লগাই দিছে গাড়ীৰ পৰা নামিবৰ কাৰণে। কেনেকুৱা দেখিছে আপোনালোকে? আৰু এতিয়া বহা জেগাৰ কাৰণে মানে সেইটো চাই আছে ক'ত বহু ক'ত নবহো, জেগা বিচাৰিব। ইয়াতে এইবিলাক আগতে খাই যোৱা মানুহ বিলাকৰ হেৰি জুই চুই ধৰি থোৱা এইবিলাক হৈ আছে। এতিয়া জেগা ঠিক কৰিব পৰা নাই। জেগা কিন্তু মজা, বঢ়িয়া জেগা ঠিক হৈ গ'ল আৰু ৰন্ধাও আৰম্ভ হৈ গ'ল। ইয়াতে কুঞ্জই খানা বনাই আছে, তাই বনাই থাকক, আমি অলপমান গা পা ধুই পেলাই হেঁতে চাওগৈ। এই ঘাঁহবিলাক ইমান ধুনীয়া সেউজীয়া সেউজীয়া হৈ আছে ন। আৰু এই পাহাৰ চোৱা না, পাহাৰৰ লগত একদম মেঘখিনি। বাহ, আমি গা ধুম দে এতিয়া। ঘাঁহ ধুনীয়া ঘাঁহ, একো নাই ইয়াত। মই মোবাইল হিলত থওঁ। ময়ো যাম নে তাতে, ময়ো যাম। এইকেইটা পেলাই দিওঁ পানীত। মোবাইল কেইটা গোটেই মোৰ হাতত দিছে, মই ক'ত থম এতিয়া? ইহঁতে তাকে পানীত গা ধুই আছে। এইকেইটা পোৱালি কেইটা, টিকলা কেইটা। মই নামানে মানে হাতত অলপমান দুখ পাই আছো। বাবা বুকুৰ চুকুৰ দুখ পাইছে। শিলবিলাক বহুত পিছল। এই অৱস্থা, পুৰা গা ধুইছে একদম। বাগৰি বাগৰি গা ধুইছে। পানী বেছি নাই, এইখিনি ভৰি সোমাই যায় অলপমান, এই ভৰি অলপমান সোমাই যায়, এইখিনিয়ে পানী। কিন্তু ধাৰ বহুত, পানীখিনিৰ ধাৰ বহুত।
মইতো গা ধুব পাৰাই নাই, এনে অলপমান মুখ হাতকেইটাকে ধুই ললো, ঠাণ্ডা পানী, ইমান ঠাণ্ডা পানী। পানীখিনি কিন্তু বিৰাট ঠাণ্ডা পানীটো সিহঁতে গা ধুইয়ে আছে, আমি বাবা আৰু মই গুচি আহিলো। ইমানে ভাল লাগিছে সিহঁতৰ গা ধুই, আৰু তাৰ পৰা আহাৰ নাম লোৱা নাই। বনোৱা চনোৱা কমপ্লিট কৰি গৈছে বাৰু। এতিয়া যদি আহে সিহঁতে খাই বৈ একদম বঢ়িয়া কৰি ঘৰত যাম। বাই বাই গ্ৰাছলেণ্ড। ভালম খালম। স্বস্তিৰ কাৰণে এটা কইনা চাম বুলি ভাবিছিলো তো ইয়াতে নাপালো। নাপালো দেখোন বিচাৰি, চব পানীত জগৰি আছে, একো আপিয়ে নাপায়, একো ধৰিবই নোৱাৰি। টিকেট ক'ত কাটিব লাগে? আমি ইয়াতে নামি দিলো, এখন পাৰ্ক আছে নাওকাটা, পাৰ্কখনত সোমাই দিলো, আৰু আমি অলপমান ইয়াতে পাৰ্কখনো চাই যাওঁ। আৰু কোনদিনা অহা হ'ব ঠিক নাই। কেইটকা টিকেট? এই তাত নহয় ধুনীয়া দে সঁচাকে ন। কি বঢ়িয়া। চুলি কিন্তু তামাম ধুনীয়া দেই। পাৰ্কখনত ইমান জেগা আছে, ইমান ঠাই আছে, ক'ত কিমান ঘূৰিম, কোনফালে যাম কোনফালে নাযাম সেনেকুৱা লাগি গৈছে। তথাপিতো যিখিনি পাৰো অলপমান ঘূৰি পাকি আহি যিমানখিনি পাৰো দেখুৱালো। এতিয়া দৌৰা দৌৰিও লাগিছে, মানে ইমান ঘূৰি থাকিব নোৱাৰো। যাই আছো, আমি গেটৰ পৰা ওলাই দিম এতিয়া, আৰু বেছি সময় কৰি থাকিলে মানে দেৰি হৈ যাব। সোনকালে যোৱাৰ কথা কৈছিলে, সেইকাৰণে আমি ওলাই দি আছো। চবে আগবাঢ়ি গুচি গ'ল, মই অলপমান পিছে পিছে গৈ আছো। ক'ত মোক এৰি থৈ গুচি আহিছা? এইখিনি চাওকচোন, সন্মুখৰ গেটৰ এইখিনি। অহ কি শান্তি, আৰু বতাহ মাৰি আছে অলপমান সন্ধিয়াৰ সময়, আৰু বেছি মানে একদম ভাল লাগি গৈছে। তেল মছলা পুৰা লাগি গৈছে পুৰা। চাওকচোন ধুনীয়া কৰি আপোনালোকে ভিউটো। কি ধুনীয়া ঠাই, সঁচাকে বহুত ভাল লাগে। আমি ওলাই আহিলো, এতিয়া টেম্পুত উঠিম আৰু ডাইৰেক্ট ঘৰত যাম। দেৰিও হৈ গ'ল, বহুত সন্ধিয়া হৈ গ'ল। এতিয়া ৰখি থাকিলে মানে অলপমান গৈ পাওঁতে দেৰি হ'ব। দিনত ইমান ভাল লাগি আছিলে, এতিয়া ৰাতি দেখোন কিবা ভয় ভয় লাগে। হাতী ওলাই বুলি কোৱা কাৰণে আৰু বেছি ভয় ভয় লাগি আছে। আহি পালো গ্ৰাছলেণ্ডৰ পৰা আমি ঘৰ চিধাই। বাকী আপোনালোকক ভিডিঅ' মই কৰি দেখুৱাব নোৱাৰিলো, কাৰণ মোবাইলটো একেবাৰে অফ হৈ গ'ল। লাষ্টত একদম অফ। এতিয়া মানে কি হ'ল, আধাতে যেতিয়া অফ হৈ গ'ল, তাৰপিছতে আৰু মই ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিলো। যিয়ে নহওক অলপ আমাৰ কষ্ট হৈছে,
ভাগৰ লাগিছে, ধূলি বহুত ৰাস্তাটো, ধূলি গোটেই চুলি তুলি গোটেই ধূলি হৈছে, এতিয়া গা ধুব লাগিব। আৰু টেম্পুখনত হেঁচা ঠেলাকে যোৱাৰ কাৰণে বাৰু অলপ কষ্ট হৈছে, বাচ্ছাকেইটাকো কোলাত লোৱা লৈ কৰি কিনে সেনেকে বহলাই বদলাই সেনেকুৱা কৰি কিনে লৈ গ'লো, বহুত কষ্ট হৈছে। কিন্তু তাতে বঢ়িয়া লাগিছে, কিন্তু নদীখনত গা পা ধুই আৰু পাৰ্কখনত সোমাই কিনে ভাল লাগিল, বহুত ভাল লাগিল। যিয়ে নহওক ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ, বাই বাই।